আজি তোমালোকক এটা বন্ধুত্বৰ পৰীক্ষাৰ সাধু ক'বলৈ ওলাইছোঁ। বান্দৰ আৰু ঘৰিয়ালৰ কাহিনী। বহুদিনৰ আগতে এখন ঘন হাবিৰ এজোপা ডাঙৰ জামু গছত এটা চতুৰ বান্দৰে বাস কৰিছিল। গছজোপাৰ ঠিক কাষেদি এখন ডাঙৰ নদী বৈ গৈছিল। সেই নৈখনত এটা ঘৰিয়াল সপৰিয়ালে বাস কৰিছিল। বান্দৰ আৰু ঘৰিয়ালৰ মাজত ভাল বন্ধুত্বই গঢ় লৈ উঠিছিল। প্ৰতিদিনে বান্দৰটোৱে নিজৰ গছৰ পৰা মিঠা জামু ছিঙি ঘৰিয়ালক খুৱাইছিল। দুই বন্ধুৱে সদায় হাঁহি ধেমালি কৰি সময় কটাইছিল। এদিন ঘৰিয়ালৰ ঘৈণীয়েকে গিৰিয়েকক ক'লে, আমি কিয় এতিয়ালৈকে বান্দৰটোক খাবলৈ পৰিকল্পনা কৰা নাই বাৰু? তাৰ কলিজাৰ সোৱাদ কিন্তু বৰ মিঠা হ'ব, কাৰণ সি প্ৰতিদিনে মিঠা জামু খায়। পত্নীৰ কথাত ভুলকৈ ঘৰিয়ালটোৱে বান্দৰটোক ছলনা কৰি নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰিলে। পিছদিনা ঘৰিয়ালটোৱে বান্দৰটোক ক'লে, মোৰ পত্নীয়ে তোমাক ৰাতিৰ আহাৰ খাবলৈ নিমন্ত্ৰণ কৰিছে, গতিকে আমাৰ এই নিমন্ত্ৰণ ৰক্ষা কৰি ব'লা মোৰ লগত। কিন্তু তুমি মোৰ পিঠিত বহি নদী পাৰ হ'ব লাগিব। ঘৰিয়ালৰ নিমন্ত্ৰণত বান্দৰটো সুখী হৈ পৰিল আৰু চিন্তা নকৰাকৈয়ে ঘৰিয়ালৰ পিঠিত বহি পৰিল। কিন্তু নদীৰ মাছ পোৱা মাত্ৰকে ঘৰিয়ালটোৱে বান্দৰটোক ক'লে, হেৰা বন্ধু, এতিয়া মই তোমাক খাম। বান্দৰটোৱে থতমত খালে, কিন্তু নিজৰ চতুৰালি নেহেৰুৱালে। লগে লগে ঘৰিয়ালটোক ক'লে, বন্ধু, আগতে কিয় কোৱা নাছিলা হে? গছজোপাৰ ওপৰত মোৰ কলিজাটো এৰি থৈ আহিছোঁ যে, মোক উভতাই লৈ ব'লাচোন, কলিজাটো লৈ আহোঁগৈ, তেতিয়া মোক খাই খুব ভাল পাবা। ঘৰিয়ালে বান্দৰৰ কৌশল বুজিব নোৱাৰি তাক পাৰলৈ ঘূৰাই আনিলে। পাৰ পোৱাৰ লগে লগে বান্দৰটোৱে খৰধৰকৈ গছত উঠি গ'ল আৰু ওপৰৰ পৰাই ঘৰিয়ালক ক'লে, আজি বন্ধুত্বৰ প্ৰকৃত পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ মই। এতিয়া তুমি যাব পাৰা। অত দিনে এক নিকৃষ্ট দুষ্ট প্ৰকৃতিৰ প্ৰাণীৰ লগত বন্ধুত্ব গঢ়িছিলোঁ। ঘৰিয়ালে নিজৰ ভুল উপলব্ধি কৰিলে, কিন্তু এতিয়া বহুত দেৰি হৈ গ'ল। তলমূৰ কৰি ঘৰিয়ালটো মনে মনে নদীৰ ফালে উভতি গ'ল। এইদৰে বান্দৰটোৱে নিজৰ চতুৰালিৰে নিজৰ জীৱন ৰক্ষা কৰি এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিলে, যে যাৰে তাৰে লগত বন্ধুত্ব কৰিব নাপায়, নহ'লে বিপদ অনিবাৰ্য। ভাইটি ভণ্টিহঁত, তোমালোকৰ বাবে এই কাহিনীটো এক প্ৰেৰণাদায়ক কাহিনী, কিয়নো এই কাহিনীটোৱে আমাক এক উচিত শিক্ষা দিছে, যাতে আমি কাৰোবাক ভালকৈ নজনালৈকে বন্ধুত্ব স্থাপন নকৰোঁ।